উন্নতি মানে মৰিয়নিৰ ৰাইজে আজিলৈকে খোৱা পানীটোৱে পোৱা নাই। আমি কওঁ যে পানীয়ে প্ৰাণীৰ প্ৰাণ, এইটো কথা আমি স্কুলতে শিকো। অথচ মৰিয়নিৰ ৰাইজে আজিলৈকে প্ৰাণটোৱে পোৱা নাই। গতিকে 5 বাৰ MLA হৈ যোৱা এজন মানুহে যদি ৰাইজৰ কাৰণে খোৱা পানীৰ ব্যৱস্থাটোৱে কৰি দিব নোৱাৰে, সেই পানী টুপিতেই প্ৰমাণ তেখেত বিধায়ক হিচাপে কিমান সবল। তেখেতে ভাবি আছে যে বিয়া খালো, সকাম খালো, সভা খালো, সুধি খালো, এয়াই ৰাজনীতিত জিকাৰ আটাইতকৈ ভাল কৌশল হ'ব পাৰে। কিন্তু বিয়া সকাম সভা সুধি আমিও খাম। সাধাৰণ মানুহেও প্ৰত্যেকজন ব্যক্তিয়ে বিয়া সকাম সভা সুধি খায়, অৰ্থনৈতিকভাৱে কামেৰে কাজেৰে যিদৰে পাৰে সহায় কৰে। কিন্তু এজন জনপ্ৰতিনিধিৰ মূল কৰ্তব্য হ'ল বিধানসভাত আইনৰ সংশোধন কৰা, আইন প্ৰণয়ন কৰা, ৰাইজৰ বাবে মাত মতা, প্ৰকল্প অনা, প্ৰজেক্ট অনা, পৰিৱৰ্তনৰ উন্নয়নৰ বাবে যাত্ৰা কৰা আৰু ৰাইজৰ প্ৰত্যেকটো সমাধানৰ ক্ষেত্ৰত তেখেতে যুঁজ কৰা, প্ৰত্যেকটো সমস্যা তেখেতৰ মুখেৰে বিধানসভাত যাতে উপস্থাপন হয়। কাৰণ প্ৰত্যেকজন ৰাইজেতো বিধানসভাত গৈ মাত মাতিব নোৱাৰে। মাত মাতিবলৈ এজনেই ব্যক্তিক পঠিওৱা হয় আৰু সেইজন ব্যক্তিৰ মুখেৰে বিধানসভাত প্ৰতিগৰাকী ৰাইজৰ সমস্যাবোৰ উত্থাপন হ'ব বুলি ৰাইজে বাট চায়। তেখেতে মূল প্ৰতিদ্বন্দ্বী বিচাৰি পোৱা নাই, কিন্তু তেখেতৰ ছ'চিয়েল মিডিয়া পষ্টত তেখেতে লিখিছে যে মোক বিয়া সভা সকাম খোৱা বুলি কোনোবাই সমালোচনা কৰিছে। তাৰ প্ৰত্যুত্তৰ তেখেতে দিছে। তেখেতে মূল প্ৰতিদ্বন্দ্বী বিচাৰি পোৱা নাই, কিন্তু মই বহুকেইটা ৰাস্তাৰ ভিডিঅ' কৰাৰ পাছত তেখেতে আজি আঁঠুকাঢ়ি ভিডিঅ'ৰ ৰাস্তাত থিয় হৈ পোষ্ট দিব লগা হৈছে। গতিকে এজন জনপ্ৰতিনিধিয়ে যদি ৰাস্তা ঘাটপথ উন্নয়নৰ ইমানেই কাম কৰে, নিৰ্বাচনৰ আগত অখিল গগৈয়ে আঁঠুকাঢ়ি ৰাইজৰ পৰা ভোট ভিক্ষা কৰিব লগা হোৱা নাই। অখিল গগৈ, আমি ৰাইজৰ দলে জানো যে ৰাইজৰ বাবে অখিল গগৈ কাম কৰিছে, ৰাইজ অখিল গগৈৰ পক্ষত থাকিব। কিন্তু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই নিজেই আঁঠুকাঢ়ি ৰাস্তা এটাত বহি নিজেই প্ৰমাণ কৰি দিছে তেখেতৰ সন্মুখত প্ৰতিদ্বন্দ্বী আছে নে নাই। তেখেত নিজেই যোৰহাটত থাকে, গতিকে তেখেতে আনক বাহিৰৰ বুলি কোৱাৰ আগত তেখেত মৰিয়নিৰ ৰাইজৰ মাজত থাকিলেও অখিল গগৈ মৰিয়নিৰ সন্তান। মৰিয়নিৰ সন্তান হিচাপে বিধানসভাত যেতিয়া অখিল গগৈ গৰজে, যেতিয়া দৃঢ় হৈ ৰাইজৰ সমস্যাৰ বাবে মাত মাতে, তেতিয়া প্ৰতিজন মৰিয়নিবাসী, তেতিয়া প্ৰতিজন শিৱসাগৰবাসী আৰু প্ৰতিজন অসমৰ ৰাইজ কিন্তু অখিল গগৈৰ পক্ষত থাকি গৌৰৱেৰে কয় যে এইজন আমাৰ জননেতা, এইজন আমাৰ ব্যক্তি, এইজনক আমি বিধানসভাৰ ভিতৰত বিচাৰোঁ।